লগালে বহক গুৰুসকল স্বামী মোৰ ভিক্ষা খুজিবলৈ গৈছে তেখেত ঘূৰি আহিলেই অতিথি আপ্যায়নৰ ব্যৱস্থা কৰি অল্পবাসী ব্ৰাহ্মণ বোলে আমাৰ ধৈৰ্য মনত ৰাখিবা কিন্তু বিমুখে নিশ্চয় হইলে ধর্ম হইবা ব্রহ্মপাপর দুঃখে হইবা বৈষ্ণ দিয়ে বলে গুরু আর সারানে ওলাই যাব নোৱাৰো তথাপিতো কিবা নিশ্চয় কৰিম ব্যৱস্থা নকৰো অতিথি বৈষ্ণৱীয়ে নিজেই নিজ হৰে হৰে প্ৰভু কৰিলে কি উপায় অতিথি অফিস দুয়ারে দিতাই বজাৰলৈ দোকানে দোকানে বস্তু আর সারপ্রাইজ মায়া করি নারায়ণে একা দোকান বৈষ্ণবিক পরীক্ষা করিব বৈষ্ণবীয়ে সেই নতুন দোকানখন দেখি মনৰ আনন্দতে দোকানী যাই পুনহে দোকানী
দোকানীয়ে বোলে দোকান আই দোকানীয়ে বোলে দোকান আজিহে খুলিছো আৰু আই তোমাক চিনি নাপাওঁ মই পিছে আই যিকোনো বস্তু যদি বন্ধক দিব পাৰা অতিথি সৎকাৰৰ দ্ৰব্য হৰি হৰি প্ৰভু ঘৰত মোৰ বন্ধক দিব পৰা একোৱেই নাই কাঁহী বাতি ঘটি লতা সকলো আগতেই বন্ধক যায় হেৰা দোকানী কি বন্ধক দিম তোমাক তুমি এই কোৱা তথাপি দোকানী মোক শ্ৰামাই তুমিও বৰ ধৰ্ম সংকটত পেলালা এতিয়া তোমাৰ ঘৰত কি আছে কি নাই সেয়া তুমিহে জানিবা আৰু তুমি কি বন্ধক দিবা তাকো ময়েই ক'ব লাগিব ঠিক আছে তেনেহ'লে না মই যে তোমাক বন্ধক দিবলৈ কম তাক কিন্তু তুমি আখৰে পালন কৰিব লাগিব দোকানীয়ে বোলে তোমাৰ পোষণ বন্ধক থৈ নিব পাৰা কথা শুনি বৈষ্ণৱীয়ে হৰৈ নাথা মিঠাই কটা চুৰি বিষ্ণুৰ নাম বৈষ্ণৱী উচ্চাৰণ কৰিলা শ্ৰী বিষ্ণু স্তন কাটিব বৈষ্ণৱী স্তনক বান্ধিলা অতিথিৰ খাদ্য দ্ৰব্য অতি শীঘ্ৰে বৈষ্ণৱী গৃহ পৰিলা আৰু আনফালে ভিক্ষা নাপায় বৈষ্ণৱ বিষ্ণুৰ নাম মুখে লৈ ৰন্ধন হালে আহক গুৰুসকল ৰন্ধন শেষে বৈষ্ণৱীয়ে